হেল্ল' মামা আৰু ককা, আপোনালোকক মই নৱবৰ্ষৰ শুভেচ্ছা জনালো। ডিম্পু ভাইটি, ময়ো তোমাক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো। আৰে ডিম্পু বেটা, তুম আচ্ছা ব্লগাৰ হে আসাম কা, তোমাৰা বাত তো হৰ জাগা পৰ চৰ্চা হে ৰে। আপোনাৰ দুজনক বহুত 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 ধন্যবাদ। মামা আৰু ককা, আপোনালোক দুজনকে ইণ্টাৰভিউ ল'ম, খাট্ৰা ইণ্টাৰভিউ, আপোনালোকে উত্তৰ দিবলৈ সাজু হৈ থাকক। ডিম্পু আৰু কিবা ইণ্টাৰভিউ লয় আমাৰ। ককা, গুৱাহাটীত বিহু চাব আহি কেনেকুৱা লাগিছে আপোনাৰ? अरे डिम्पू बेटा, बहुत ही अच्छा लगा गुवाहाटी पर व्यू देख के। ऐसा व्यू तो हम जीवन भर भी नहीं देखा था। ককা, আপোনাক চাবৰ কাৰণে মানুহবিলাকে ৰাস্তাত ৰখি আছিলে, আপোনাক চাইছে, কেনেকুৱা লাগিছে আপোনাৰ? हाँ हाँ डिम्पू बेटा, असम का आदमी बहुत ही अच्छा है, हमको देखने के लिए बहुत टाइम से रुका हुआ था। और एक बात है, हमको देखने के लिए न्यू बिल्डिंग पर उठ के हमको देखा, छत के ढलाई भी कंप्लीट नहीं हुआ था। बहुत सारा आदमी ने देखा, वो तो बहुत ही अच्छा लगा हमको। वाह, অসমৰ এনেকুৱা মানুহ আছে, অক্ষয় কুমাৰৰ এডভাৰটাইজ দিয়াৰ নিচিনা হৈছে দেখোন। ষ্টাৰ চিমেণ্টৰ ছাদ কি ঢালাই কব কিয়ে থি। বাহ, আপোনাক কিমান ভাল পায় অসমৰ মানুহ ককা। আৰু কোৱা ককা, আপুনি বিহুত কি কি জলপান খালে? আৰে ডিম্পু বেটা, লাড্ডু খায়া, नारिकल का लड्डू, तिल का लड्डू खाया, दांत नहीं है फिर भी खाया। দাঁত নাথাকিলেও কোনো প্ৰব্লেম নাই ককা, খাব লাগে। আৰু আপুনি দৈ চিৰা খাইছে কি নাই? हम सोचा था दही चिरा नहीं खाएगा, क्योंकि प्लेन में आया था, प्लेन के सामने वाला सीट में बैठा था, हवा भी बहुत लगा, सर्दी भी हुआ। दही चिरा मेरा फेवरेट है, खाना तो पड़ेगा। মামা, বিহুততো নাচনীবিলাকক আপুনি টকা দিলে, আৰু এতিয়া ল'ৰাবিলাককো টকা দিব বোলে শুনা পাই আছো। টেম্পু, মই ল'ৰাবিলাকক দিম 2 লাখ টকা কৰি দিম বুলি ভাবিছো। মামা, আপুনি বিয়া পাতিবৰ কাৰণে দিব নেকি ল'ৰাবিলাকক 2 লাখ টকা কৰি? নহয় নহয় ডিম্পু, যিসকল ল'ৰা কাম বন পোৱা নাই, এনে আছে, পঢ়া শুনা কৰিছে কিন্তু কাম বন পোৱা নাই, তেওঁলোকক দিম, যাতে তেওঁলোকে কিবা ক্ষুদ্ৰ বিজনেছ কৰিব পাৰে আৰু টকা উপাৰ্জন কৰিব পাৰে, সেইটোৰ কাৰণে আমি 2 লাখ টকা কৰি দিম। ঠিকে আছে মামা, ভাল পদক্ষেপ। অসমৰ পৰা নিবনুৱা সমস্যা দূৰ কৰিব লাগে। ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব। भाइयों बहनों, आप चैनल पर नए हैं तो चैनल को सब्सक्राइब कर दीजिएगा।